নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ তিলিঙা মন্দিৰ। ব'লকচোন আমাৰ লগত। যিহেতু শাওণ মাহ, সেইকাৰণে ভাবিলোঁ যে মন্দিৰত এগছি চাকি জ্বলাই আহোঁ। সোমবাৰে বহুত ভিৰ হয়, সেইকাৰণে আজি শনিবাৰৰ দিনাই আহিলোঁ। যিহেতু ফ্ৰী হৈ আছিলোঁ, মিষ্টাৰবোৰ ফ্ৰী হৈ আছে, সেইটো কাৰণে ভাবিলোঁ আজিয়ে গৈ আহোঁ। এয়া পূজা কৰা সামগ্ৰীবোৰ লৈ লোৱা হৈ গ'ল। এতিয়া মন্দিৰৰ ভিতৰৰ চোৱালৈ যাওঁ ব'লক। এয়া পালোহি আমি মেইন গেট। ইয়াতে এটা তিলিঙা আছে, কিন্তু বহুত ওখ হয়, সেইটো কাৰণে নবজালোঁ, ঢুকি নাপাওঁ। এয়া মন্দিৰ। ভৰি ধুই লওঁ আহা। এইফালে আছে আপোনাৰ ভৰি ধুবলৈ টিউবৱেল এটা, ব'লক ধুই লওঁ। অলপ ভিৰ আছে, তথাপিতো ইমানো নহয় আৰু সোমবাৰে যিমানহে ভিৰ হয়, কাৰণ বেটীৰ লগত লাইন পাতিবলৈ বহুত অসুবিধা হয়, সেইটো কাৰণে শনিবাৰ আজিৰ দিনটোতে আহিলোঁ। তললৈ লৈ লোৱা না অলপ। এয়া পূজাৰীৰ কাৰণে লাইন পাতি আছোঁ। চাওক, পূজা কৰি হ'ল। এইফালে এতিয়া মিষ্টাৰে নাৰিকল ফালিবৰ কাৰণে আহিছে। নাই 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 মিচি বেটীক হাত এৰি দিব লাগে। চাওকচোন তাইৰ উৎপাতবোৰ, খোজকাঢ়িব লাগে, এৰি দিয়াচোন। তাই অকলে অকলে ফুৰিব লাগে। পৰিব কিন্তু। ঘণ্টি বজাই দিয়া। আহা টিলিঙা বজাবা হা। আমাৰ পূজা কৰা শেষ হ'ল। চাৰিওফালে চাওকচোন, কি সুন্দৰ এটা পৰিৱেশ। এইবাৰ আমি গৈছোঁ আইথান। দেওশাল চাহ বাগিচাৰ মাজত অৱস্থিত হয় আইথান থান এখন আছে। চাওকচোন, চবফালে সেউজীয়া সেউজীয়া চাহ বাগান। ভাল লাগে মনটো এনেকৈ চাহ বাগানৰ মাজে মাজে ক'ৰবাত ফুৰিব গ'লে।
এয়া দেওহাল চাহ বাগিচা থান আই থান আহি পালোঁ আমি। ব'লক ভিতৰত যাওঁ। বেটি ইয়াতো তাইক খোজকাঢ়িব লাগে। তাই মানে খোজকাঢ়িব পৰা হৈছেতো এতিয়া, অকল কোচত নাথাকে, খোজকাঢ়িবই লাগে। এই থানখনত আহি কিন্তু বহুত ভাল লাগে, মোৰ বহুত ভাল লাগে। ইমান এটা ধুনীয়া পৰিৱেশ মানে ইয়াতে, চাৰিওফালে সেউজীয়া গছ গছনি, নিৰিবিলি এটা শান্তি পৰিৱেশ হয়। পূজা কৰা হ'ল, সেয়ে এতিয়া আৰু নৰখোঁ, ঘৰলৈ যাওঁ। বেলেগ এটা ভিডিঅ' লৈ আকৌ আহিম।